গাইছ আজিৰ ভিডিঅ'টো মই কিবা এনেই কেমেৰাটো উঠালোঁ মোবাইলটো চাৰ্জত লাগি আছিল মোৰ ভাবিলোঁ আজিলৈকে মানে অসমীয়াত ভিডিঅ' বনোৱা মোৰ চাগে 2025 আগতে বনাইছিলোঁ চাগে পাহৰি গ'লোঁ কেতিয়া বনাইছিলোঁ কাৰণ মই হিন্দীতে বনোৱা আৰু আজি এনেই মানে একো ভাবি পেলাই কেমেৰাটো উঠোৱা নাই জাষ্ট ভিডিঅ' বনাওঁ বুলি উঠিছোঁ অসমীয়াত এটা ভিডিঅ' দি চাওঁ আজি বহুত দিনৰ মূৰত বুলি কাৰণ ডিম্পুৰ ভিডিঅ' মই এতিয়া এটা চাই আছিলোঁ টিভিত কিন্তু তাৰ ভিডিঅ'টো চাই পেলাই মানে এনেকুৱা লাগিল কাৰণ সি ডেইলি ভিডিঅ' দি আছে এইকেইদিন তাৰ ভিডিঅ' মানে বহুত কমেই অহা হৈছিল এতিয়া ডেইলি অহা কৰিছিতো সেইকাৰণে মই ভাবিছোঁ ময়ো এটা অসমীয়াত বনাওঁ নেকি সেই বুলিয়ে আজি কেমেৰাটো উঠালোঁ কিন্তু কি বনাওঁ মই ক'ব নোৱাৰোঁ এতিয়া সঁচাকৈ কৈছোঁ এনেই জাষ্ট অলপ চিল মাৰিবৰ কাৰণে দেখাম আৰু এইখিনি আমাৰ ঘৰৰ বাৰাণ্ডাখিনি ধুনীয়া এখন কিমান ফুল আহিছে আমাৰ ঘৰত ৰাতিপুৱাই উঠি পেলাই নাই এই ফুলৰ গছকেইডাল দেখা পালে যিটো মনটো শান্তি লাগে নহয় মানে বেলেগত বুজাব নোৱাৰি এইটো কথাটো গেন্ধা ফুল আছে এইটোক মই এই নটৰাজ ফুল বুলি কয় আমি যে কাঠ পেঞ্চিল জুম কৰিলে যে গুড়াটো ওলায় সেনেকুৱা একদম ছেইম চাচোন আমি আগতে বনাইছিলোঁ নহয় কাঠ পেঞ্চিলৰ গুড়াটো দি একদম ছেইম সেইকাৰণে মই নটৰাজ ফুল বুলি কওঁ ইয়াক এইটো এটা বেলেগ কালাৰৰ তাৰপিছত এইটো এটা এই গুলপীয়া কালাৰ পাতলা গুলপীয়া এইটো এটা ৰঙা গেন্ধা তাৰপিছত এইটো বা কি ফুল ক'ব নোৱাৰোঁ আৰু এইটো গোলাপ ফুল ই ফুলোতে এটা ফুলে আনাৰ পৰা 3 সপ্তাহৰ বেছি হ'ল এইটো ফুল এনেকৈ আছে ভাল লাগছে এনেকৈ দেখা পায় এইটো এটা ফুলো হৈছে আৰু ফুলবোৰ আৰু এইটো এটা ফুল ফুলি পেলাই শুকাই গ'লি এইটো এটা গেন্ধা এইটো এটা সৰু গোলাপ ফুল আৰু এইফালে এটা জেচমিন ফুল আছে মানে এনেকৈ ফুলৰ গছবিলাক ঘৰত থাকিলে ন ৰাতিপুৱা উঠি যেতিয়া এইখিনি দেখা পাওঁ মনটো কিবা বেলেগ শান্তি এটা লাগে একদম মাইণ্ডটো ফ্ৰেছ হৈ যায় কিন্তু কাৰণ ঠাণ্ডা দিন না উঠোতে অলপ দেৰি হৈ যায় মাথাটো মানে হেঙে যায় একদম যদি দেৰিকৈ উঠা যায় চাবিচোন আপোনালোকৰো হয় চাগে যেতিয়া আপুনি ৰাতিপুৱা মানে এই 6টা বজাত উঠা মানুহ এটা যদি 8টা বজাত উঠে নহয় মাথাটো হেঙে থাকে কিবা দিনটো কাম কৰিব ইচ্ছা নোযোৱা হৈ যায় কিন্তু এই ফুলকেইডাল দেখা পালে মনটো শান্তি লাগি যায় গোটেই আৰু এতিয়া আজি বতৰটোৱে কিবা বেয়া 10টা বাজি গ'ল কিন্তু বতৰ চাকচোন গমেই নাপায় যে 10টা বাজছি সেই 6টামান বাজি থকা আনপায় গৰম দিনত 6টা বাজিলে এতকৈ বেছি ৰ'দ ওলায় আৰু এতিয়া ঠাণ্ডা দিন আৰু কি ক'ম আৰু আজি জানুৱাৰী 4 তাৰিখ 2026 আৰু সেইকাৰণে ক'তো বাহিৰত যাবও পৰা নাই গাড়ী চলাব নোৱাৰি হাত চাত একদম যি বৰফ হৈ যায় নহয় এণ্টাৰ্কটিকাত থকা আনপায় সেইকাৰণে ঘৰতে এনে অলপ কেমেৰাটো উঠাইছোঁ আজি বেলেগ বিশেষ একো নেদেখাওঁ এইখিনিতে ব্লগটো সমাপ্ত কৰোঁ মই এনেই আজি জাষ্ট এটা ভিডিঅ' দি চাইছোঁ কি হয় বুলি ভিউটো ইমান নাহে যদি কোনোবাই চাই আছে তেতিয়াহ'লে লাইক কৰি দিব যদি ভাল লাগে ভিডিঅ'টো আৰু যদি ৰেছপঞ্চ চাই তেতিয়াহ'লে কণ্টিনিউ কৰিম ভিডিঅ' আৰু নহ'লে আৰু সেইটো চেনেল চলি আছে বাৰু সেইটো চলাই থাকিম আৰু কাৰণ একেলগে বহুতকেইটা চেনেল চলা বহুত দিগদাৰ হৈ যায় জানে এডিটিং সকলে কিমান প্ৰব্লেম ভুগিব লগা হয় এইগিলাখনত তো চলো বাই বাই